তো মজাকৈ গা চা ধুই উঠি ল'লোঁ। তো ৰাতিপুৱা মানে 6টা বজাত আহি পাইছোঁ। তো আহি মানে দৰাৰ লগত আছোঁ মানে এইটোত মানে এই ঘৰটোত মানে 6টা বজাত মজা গা চা ধুই আৰু মজা ফ্ৰেছ হৈ ওলালোঁ মানে দৰা আহি আছে। তো এইবাৰ মানে তো ভ্ৰমণত তাকেলৈকে কেইটামান মানুহ আছে তাকেলৈকে গৈ আছোঁ। আৰু এইবাৰ মানে দৰা ঘৰৰ মানে যিকেইজন মানুহ আহিছে তো তাহাঁতে মানে বেলেগ জেগাত আছে। তো দৰা আৰু মানে ট্ৰেভেলাৰৰ ড্ৰাইভাৰ দুজন তো মানে তাহাঁতে মানে এক জেগাত আছিল। তো মানে ভাগ হৈ আছে আৰু মানুহখিনি একেলগে থকা নাই। তো এইবাৰ সেই মানুহখিনিৰ লগত যাম। তো মোক মানে এনেকৈ এই টেকেলিটো দিলে দৈৰ। তো এইবাৰ মানে তাৰ পৰা ডাইৰেক্ট এইবাৰ কইনা ঘৰলৈ মানে যাত্ৰা এতিয়া আমাৰ লগত মানে চাহ বাগিচাৰ মাজে মাজে আৰু মানে এইফালে মানে চাহ বাগিচা মানে বম ভাল লাগে মানে এইফালে চাহ বাগিচাবিলাক মানে আহাতে ভাবিছোঁ মানে ৰখি পিনে মানে আনিম অলপমান মানে চিঙি পেলাই আৰু আমি এনেকৈ আহাতে মানে ভৱনটো পাই গ'লো। তো ভিতৰত বলক তো দেখাম বাৰু চাই থাকক। আৰু বৰ্তমান আমি ভৱনটো আহি পালোঁ। তো এইটোৱে হ'ল ভৱনটো মানে ইয়াতে বিয়াখন মানে আজি মানে বিয়াখন মানে ৰাতি আছে। তো জোৰোণটো হ'ব মানে এতিয়া আজি। আৰু ইয়াৰে মানে চিষ্টেমবিলাক অলপ বেলেগ মানে জোৰোণ বিয়া একেলগে হয় আৰু মানে জোৰোণটো মানে ৰাতিপুৱা হয় মানে একেদিনাই আৰু বিয়াখন ৰাতি হ'ব দিয়কচোন। তো ৰাতি আহিম বাৰু কইনা ল'ব। তো এতিয়া জোৰোণ দিব আহিছোঁ মানে ধুনীয়াকৈ। তো বলক ভিতৰত। তো এতিয়া ধুনীয়াকৈ আহি পালে বাইদেউহঁতে। তো মই এনেকৈ কেমেৰা চেমেৰা ওলাই ৰেডি হ'লোঁ। তো এতিয়া মানে প্ৰগ্ৰেমটো আৰম্ভ হ'ব আৰু এইপিনে মণ্ডপ এইবাৰ 2-1 কপি ফটো মাৰি থাকিব লাগিব আৰু মানে মানুহবিলাকতো বহি গ'ল আৰু মানে ইয়াতে ধুনীয়াকৈ বহি লৈছে আৰু মানে দৰাঘৰীয়া মানুহখিনি। তো কইনা লাহেকৈ ওলাব আৰু তো আমি এনেকৈ ৰখি আছোঁ কেমেৰা চেমেৰা লৈ। আৰু আইতাহঁতৰ গানটা শুনকচোন একবাৰ কি ধুনীয়া গান গাইছে। শুনক। আৰু আইতাহঁতে মানে কেমেৰাৰ আগত গান নাগায়ে মানে জোৰ কৰিহে মই মানে গৈছোঁ মানে। আৰু গানটো কিন্তু ধুনীয়া লাগিছে দেই। আৰু লাষ্টত একবাৰ শুনক। আৰু এতিয়া কইনা আহিল চাওক। এইটোৱে হ'ল মানে আজিৰ কইনাটো। আৰু এতিয়া কাম চাম গোটেইখিনি খতম হ'ল। খুৰা এনে কইনাৰ দেউতা হয় ন? মই খুৰা হয় দিয়ক। এতিয়া কইনা মানে খুৰা হয়। তো এতিয়া ভাতটো খাব ওলাইছোঁ মানে আমি। তো বাকী কামখিনি গোটেই খতম হৈ গ'ল। এতিয়া মানে ভাত খাম মানে গোটেইবিলাক আৰু। তো দৰাৰ লগত যোন আছিল মানে দৰা পক্ষৰ মানুহ ইয়াতে আছে। বঢ়িয়া। আৰু মানে ইয়াতে মানে খেলি মেলি হৈ আছে মানে অলপ কোনটো নলম মানে এনেহেন লাগি আছে মানে চবৰে মানে এনেহেন। তো মোৰো লাগছিল মানে। তো একেলগে খাম বোলো আজি বম খাম আজি চিষ্টেম। আৰু এইফালে মানে দালি চালিবিলাক আছে আৰু কিবা কিবি দালি আৰু এইটো পনীৰ বোধ হয়। আৰু এইটো কি মুড়ি ঘণ্টা নেকি? মুড়ি ঘণ্টা দিয়ক। আৰু আছে আৰু এইফালে এইটো কি ডাক আচ্ছা। এইটো মানে লোকেল আৰু মানে কোমোৰা নেকি? এইটো কোমোৰা দিব নেকি? অঁ আচ্ছা কোমোৰা মানে এইটো খাব লাগিব আজি মানে তামাম খাম আজি। আৰু এই দৰাপক্ষৰ মানে দাদাজন কি ভাজি একদম স্পেচিয়েল হৈছে না। এইফালে দাগ আছে দাগ ককৰে কক। আৰু এতিয়া ময়ো খাওঁ মানে ভিডিঅ' বনাই থাকিলেতো নহ'ব মানে বহুত ভোক লাগছে মানে। তো ভাতকেইটা খাই লওঁ। ভাতকেইটা খাই মানে দেখাই আছোঁ আৰু। তো এতিয়া মই এনেকৈ কাঁহী চাহী লৈ ল'লোঁ মজাকৈ চাফা কৰি ল'লোঁ। এতিয়া মানে ভাত খাওঁ আৰু পুৰা খাম আজি মানে লোকেল আছে লোকেল চৰে। কাঁহী চাহী চাফা কৰি ল'লোঁ। আহক। এইটো কি লৈছে? এইটো মানে ফাৰ্ষ্ট মানে তিহঁতৰ পৰা আৰম্ভণি। তো তিহঁতো লৈ ল'লোঁ আৰু নেমু এক পিচ ল'ম নেমু। আৰু এইবাৰ পিঁয়াজ ইফালে লৈ লওঁ। এইবাৰ পিঁয়াজ ল'লোঁ পিঁয়াজ মই উঠছে না গ'ল ঠিক আছে। এইবাৰ ভাত ল'ম মানে ভাত মুচি আছোঁ মানে কাঁহী আজি। তো ভাতটো লৈ ল'লোঁ মোক দেখাম এইবাৰ মানে দালি চালি নাই ডাইৰেক্ট মানে লোকেলত যাম এইবাৰ লোকেল। আহক
ইমান দূৰ জাপ মাৰিলে কেমেৰা লা আহিছো ইমান দূৰ জাপ মাৰিলে ডাইৰেক্ট লোকেল মানে মোৰ মানে প্ৰিয় বস্তুটো দেখা পাইছোতো মানে দালি চালি নাই আৰু মানে ডাইৰেক্ট লোকেলত আহি গৈছে গ্ৰেভি দিব থালিখন দেখে দি মোৰ থালিখন হৈছে লোকেল আৰু ভাত বেলেগ একো নাখাওঁ আৰু তো খাই লওঁ বাকী পিছত দেখাই আছো আৰু এতিয়া আমি জোৰোণৰ পৰা আহি পালোঁ মানে ৰুম তো এইটো হ'ল ৰুম তো লোকনাথ বিবাহ ভৱন আৰু লজ তো ভিতৰত যাওঁ আৰু মানে এখন বেলেগ বিয়া চলি আছে ইয়াতে তো সেইখন বিয়া মই খাম বুলি ভাবিছোঁ কি হয় চাওঁ এবাৰ আৰু এই ওপৰত মানে বেলেগ বিয়া চলি আছে তো আমাৰ ৰুম আছিল ইপানে তো ইপানে যাই আছোঁ মানে ৰুমত তো তালা চালা খুললি না তো এতিয়া অলপ ৰেষ্ট ল'ম আৰু ৰাতি যাব লাগিব তো এইটো ৰুম বৰ্তমান পাই গ'লো এতিয়া অলপ ৰেষ্ট লৈ লওঁ বাৰু তো বাকীখিনি ৰাতি দেখাই আছো আৰু ৰাতি মানে এনেকৈ দৰাৰ লগত মানে কইনা ল'ব আহিলো মানে অলপ নিয়ম চিয়ম চলি আছে তো মানে সোমাৰ আগত মানে অলপ নিয়ম চিয়ম হয় মানে দেউতাকে মানে এনেকৈ ঘূৰি পিন্ধাব ওলাইছে আৰু